2023 বৰ্ষত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছে হয়তো কোনোবাৰ এটা সাবজেক্ট বা দুটা সাবজেক্ট বা তিনিটা সাবজেক্ট বেয়া হোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোকেও পাছ কৰিব। আজিৰ এই ভিডিঅ'টোত মই সেইটো বিষয় লৈ আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি নতুন হৈ আছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিবা এনে ধৰণৰ ভিডিঅ'সমূহ নিত্য পাবলৈ। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে কৈ আছোঁ, যাৰ এটা সাবজেক্ট বেয়া হৈছে আৰু বাকী 5টা সাবজেক্টত 5 মাৰ্ক লিখিছে, তেনেহ'লে তোমাৰ চিন্তাৰ কোনো কাৰণ নাই। ধৰা তুমি ইংলিছত 15 বা 20 পাইছা আৰু বাকী 5টা সাবজেক্টত 5 মাৰ্ক লিখিছে, তেনেহ'লে তোমাক 100% গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিয়া হ'ব। এতিয়া যাৰ দুটা সাবজেক্ট বেয়া হৈছে, ধৰা তুমি যিকোনো 4টা সাবজেক্টত 5 মাৰ্ক লিখিছে আৰু দুটা সাবজেক্টত 15-20 মানকৈ লিখিছে, তেনেহ'লে সেই সাবজেক্ট দুটাত 10 মাৰ্কৈ গ্ৰেছ দি পাছ কৰাই দিয়া হ'ব। আৰু এতিয়া মই কওঁ যে যাৰ 3টা সাবজেক্টে বেয়া হৈছে আৰু বাকী 3টা সাবজেক্ট বহুত ভাল হৈছে, কিন্তু এই 3টা সাবজেক্ট তোমাৰ বেয়া হৈছে, ধৰা এটাত 20 পাইছা আৰু এটাত 24 পাইছা আৰু এটাত 21 পাইছা, তেনেহ'লে তোমাক গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিয়া হ'ব। আশা কৰোঁ কথাখিনি ভালদৰে বুজি পাইছা। তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনে ধৰণৰ ভিডিঅ'সমূহ নিত্য পাবলৈ। ধন্যবাদ।